নমস্কাৰ বন্ধুসকল মই হিদো আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেল ডিজিটেল বন্ধুলৈকে বন্ধুসকল 2019ক যদি চাও 2019ত যদি স্মাৰ্টফোন মাৰ্কেটখনক চাও বিশেষকৈ যদি 2019ত লঞ্চ হোৱা স্মাৰ্টফোনসমূহক চাও আমি দেখিম যে 2019ত যিমানবিলাক স্মাৰ্টফোন আহিছে বহুতেই ধুনীয়া ধুনীয়া টেকনিক্যাল ইমপ্ৰুভমেন্ট লৈ আহিছে বিশেষকৈ মিড ৰেঞ্জ স্মাৰ্টফোনত আমি বহুতেই ধুনীয়া ধুনীয়া টেকনিক্যাল ইমপ্ৰুভমেন্ট দেখিছো যিবিলাক স্মাৰ্টফোন 10ৰ পৰা 20ৰ ভিতৰত আমি পাও মাৰ্কেটত লঞ্চ হয় সেই স্মাৰ্টফোনসমূহত আপোনালোকে বহুতেই ধুনীয়া ধুনীয়া টেকনিক্যাল ইমপ্ৰুভমেন্ট দেখিব 48 64 মেগাপিক্সেলৰ কেমেৰা দেখিব 20 ওয়াট 30 ওয়াটৰ ফাষ্ট চাৰ্জিং দেখিব এমোলেড ডিসপ্লে দেখিব গ্লাছ ডিজাইন দেখিব আৰু বহুতেই ধুনীয়া ধুনীয়া ইমপ্ৰুভমেন্ট দেখিব বৰকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম টপ 5 মিড ৰেঞ্জ স্মাৰ্টফোনৰ বিষয়ে যিকেইটা 2019ত লঞ্চ হৈছিলে মানে 10ৰ পৰা 20ৰ ভিতৰত লঞ্চ হোৱা সেইকেইটা স্মাৰ্টফোনৰ বিষয়ে কথা পাতিম যিকেইটা সকলোতকৈ ধুনীয়া ধৰণৰ অপচন বুলি ক'ব পাৰি প্ৰথমতে যদি আমি 10 ভিতৰৰ স্মাৰ্টফোনৰ কথা কওঁ তেতিয়া আমি ক'ব লাগিব Redmi Note 8 ৰ কথা গ্লাছ ডিজাইন থকা কৰ্নিং গৰিলা গ্লাছৰ প্ৰটেকশ্যন থকা এই স্মাৰ্টফোনটোত কোৱাড কেমেৰা সেটআপ দেখিবলৈ পাইছিলে য'ত আছিলে 48+8+2+2 মেগাপিক্সেলৰ কেমেৰা 13 মেগাপিক্সেলৰ সেলফি আছে এই স্মাৰ্টফোনটোত Snapdragon 665 প্ৰচেছৰ আছে ফুল HD প্লাছ ৰিজলিউশ্যন থকা ধুনীয়া ধৰণৰ ডিসপ্লে এখন আছে মনকল যদি কথা কোৱা হয় 10,000ৰ ভিতৰৰ স্মাৰ্টফোনত তো Redmi Note 8 স্মাৰ্টফোনটো ধুনীয়া ধৰণৰ অপচন হয় MIUI যেটো তাত অলপ সলপ এডস দেখিব যদি আপোনাক সেই এডে ইমান প্ৰবলেম নিদিয়ে বা যদি আপুনি এডসমূহ ডিসেবল কৰিব পাৰে তেতিয়াহলে Redmi Note 8 ধুনীয়া ধৰণৰ অপচন হয় যদি আপোনাৰ বাজেট 12 বা 13,000 টকা আৰু যদি আপুনি এটা ভাল গেমিংৰ কাৰণে স্মাৰ্টফোন ল'ম বুলি ভাবিছে তেতিয়াহলে Realme 5 Pro to এটা ধুনীয়া ধৰণৰ অপচন হয় কাৰণ তাত আপোনালোকে পায় Snapdragon 712 প্ৰচেছৰ যেটো গেমিংৰ কাৰণে ধুনীয়া ধৰণৰ প্ৰচেছৰ হয় ফুল HD প্লাছ ডিসপ্লে পায় কোৱাড কেমেৰা সেটআপ পায় যাত 48 মেগাপিক্সেলৰ প্ৰাইমাৰী সেটআপ দেখিব বিশেষকৈ আপোনালোকে ইয়াতে 20 ওয়াটৰ বুক চাৰ্জিং দেখিবলৈ পাইছিলে ওভাৰঅল যেটো স্মাৰ্টফোন হয় বহুতেই ধুনীয়া ধৰণৰ স্মাৰ্টফোন হয় সেলত 12,000 টকাৰ ভিতৰত এই স্মাৰ্টফোনটো আহি যায় মোৰ অলপ সলপ প্ৰবলেম আছিল ইয়াৰ প্লাষ্টিক ডিজাইনৰ লগত যি কি নহওক 12,000 টকাৰ ভিতৰত যদি কোৱা যায় Realme 5 Pro টো এটা ধুনীয়া ধৰণৰ অপচন বুলি ক'ব পাৰি যদি 12 বা 13,000 টকাৰ ভিতৰতে আপুনি সেলফি ভাল থকা এটা স্মাৰ্টফোন বিচাৰি আছে বেলেগখিনিৰ লগতে সেলফিও ধুনীয়া বিচাৰি আছে তেনেহলে Vivo Z1 Pro টো এটা ধুনীয়া অপচন হয় 12,900 টকাত আপুনি ফ্লিপকাৰ্টত এটো কিনিব পাব punch hole display থকা এটা স্মাৰ্টফোন হল ফুল HD প্লাছ ডিসপ্লে আছে ইয়াতে Snapdragon 712 আছে ট্ৰিপল ৰিয়াৰ কেমেৰা আছে 16+8+2 মেগাপিক্সেলৰ ফ্ৰণ্টত আপোনালোকে 32 মেগাপিক্সেলৰ সেলফি এটা পাই আছে Vivo Z1 Pro যিমানখিনি ইয়াৰ প্ৰসেছৰ হওক বা ডিজাইন হওক বা যিখিনি হওক এটা ওভাৰঅল বহুতেই ধুনীয়া ধৰণৰ স্মাৰ্টফোন বুলি ক'ব পাৰি 12,900 ভিতৰত আপুনি সেলফি ভাল পাব ৰিয়াৰ কেমেৰা 16 মেগাপিক্সেলৰ প্ৰাইমাৰী হলেও বহুতেই ধুনীয়া ধৰণৰ পাৰফৰম্যান্স পাব এই স্মাৰ্টফোনটোৰ পৰা নেক্সট যদি আপোনাৰ বাজেট 15,000ৰ ভিতৰত হয় তেনেহলে Redmi Note 8 Pro এটা বঢ়িয়া অপচন হয় MediaTek Helio G90T যেটো গেমিং প্ৰসেছৰ হয় মানে ইয়াতে আপুনি গেম খেলি বহুতেই ধুনীয়া ধৰণৰ মানে এক্সপেৰিয়েন্স পাব কোৱাড কেমেৰা সেটআপ পাব 64+8+2+2 মেগাপিক্সেলৰ সেলফি 20 মেগাপিক্সেলৰ কেমেৰা পাব Alexa built-in পাব গ্লাছ ডিজাইন পাব 18 ওয়াটৰ ফাষ্ট চাৰ্জিং পাব টাইপ C পাব Redmi Note 8 Pro 15,000ৰ ভিতৰত এটা কমপ্লিট পেকেজ বুলি ক'ব পাৰে যেটো ধুনীয়া ধৰণৰ স্পেসিফিকেশন লৈ আহে আৰু 15,000ৰ ভিতৰত মোৰ মতে ধুনীয়া ধৰণৰ এটা ফোন হয় ইয়াতে MIUI আছে অলপ সলপ এড থাকিব এড ডিসেবল কৰিব জানে বা এডখিনি যদি প্ৰবলেম নাপায় তেনেহলে সকলোতকৈ ভাল স্মাৰ্টফোন বুলি ক'ব পাৰি 15,000ৰ ভিতৰত নেক্সট যদি আমি কওঁ 20,000ৰ ভিতৰৰ স্মাৰ্টফোনৰ বিষয়ে তো ৰিসেন্টলি লঞ্চ হোৱা Realme X2 Pro টো সকলোতকৈ ভাল অপচন বুলি ক'ব লাগিব Snapdragon 730G Redmi K20 যোৱা বছৰ আপোনালোকে পাইছিলে Snapdragon 730 এতিয়া এইটোত আপোনালোকে পাই আছে Snapdragon 730G মানে গেমিংৰ কাৰণে সকলোতকৈ ধুনীয়া ধৰণৰ প্ৰসেছৰ ফুল HD প্লাছ ডিসপ্লে AMOLED ডিসপ্লে আন্ডাৰ ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ VOOC 4.0 মানে 30 ওয়াটৰ ফাষ্ট চাৰ্জিং 64+8+2+2 মেগাপিক্সেলৰ কোৱাড কেমেৰা সেটআপ 32 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা সেটআপ 17,000 টকাৰ ভিতৰত 17,000 টকাত Realme X2 সকলোতকৈ ধুনীয়া অপচন বুলি ক'ব লাগিব বনকল ভিডিওটো যিমান কেইটা স্মাৰ্টফোনৰ বিষয়ে কথা পাতিছো Redmi Note 8 Realme 5 Pro Vivo Z1 Pro
Redmi Note 8 Pro আৰু শেষত Realme X2 নিজৰ প্ৰাইস ৰেঞ্জত সকলোতকৈ ধুনীয়া ধৰণৰ অপচন হয় কমেন্টত মোক জনাব যে আপোনালোকে এই স্মাৰ্টফোন কেইটাৰ ভিতৰত সকলোতকৈ ভাল কোনটো স্মাৰ্টফোনক পাইছে আৰু যদি আপোনাৰ বাজেট 10 পৰা 20000 হলে তেনেহলে আপুনি কোনটো স্মাৰ্টফোন কিনা বেছি প্ৰিফাৰ কৰিলে হয় বন্ধুসকল যদি ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যদি ভিডিওটো চাই আছে আমাৰ ফেচবুকত তেনে আমাৰ পেজটো লাইক কৰিব যদি চাই আছে ইউটিউবত তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে আমাৰ নটিফিকেশন সমূহ আপোনালোকে পাই থাকে বন্ধুসকল আজিৰ বাবে ধন্যবাদ জয় অসম